সপোন আৰু ফলাফল। আজিৰ এই ভিডিঅ'টো সপোন আৰু ফলাফলৰ বিষয়ে কিছু কথা আলোচনা কৰা হ'ব। কি সপোন দেখিলে তাৰ কি ফল দৰ্শে এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। স্বপ্নফল বিচাৰ কৰাৰ আগত ফল সম্বন্ধে বিচাৰ কৰিব লাগিব। তিথি, ব্যক্তিবিশেষ আৰু সময় চাই ফলাফলবিলাক নিৰ্ভৰ কৰে। সেইটো জানিব লাগিব। তাৰ পিছত সেই সপোন অনুযায়ী যি ফলাফল কোৱা হৈছে সেইবিলাক চাই ল'ব লাগিব। সপোন আৰু ফলাফল সম্পৰ্কে কিছু আভাস। কপি পেন লগত ল'ব, পাৰিলে লিখি ল'ব। অকণমান দীঘলীয়া হ'ব, ভিডিঅ'টো শেষলৈকে চাব আপুনি। সপোন কাক বোলে মই বিশেষ দীঘলীয়া নকৰোঁ, একদম চমুকৈ বুজোৱাৰ চেষ্টা কৰিম। আমাৰ জাগ্ৰত অৱস্থাত সচেতন মনে যিবিলাক কাম কৰে বা দেখে, চিন্তা কৰে, অৱচেতন মনে সেইবিলাক কাম কৰাৰ, চিন্তা কৰাৰ শক্তি নাথাকে বা নকৰেও। কিন্তু শুই থকা অৱস্থাত অৱচেতন মনে তাৰ কাম কৰি গৈ থাকে, অৰ্থাৎ সচেতন মনৰ কাম কাজ আৰু চিন্তা ভাৱনা শুই থকা অৱস্থাত অৱচেতন মনে আৰম্ভ কৰি দিয়ে। তেওঁ যি দেখে বা কৰে সেইবোৰ সুন্দৰ হওক বা কুৎসিত হওক, শুই থকা অৱস্থাত অৱচেতন মনে পৰ্দাত চিনেমাৰ দৰে ভাহি উঠে। এইবোৰ মিলাই মিক্স কৰি এডিটিং কৰি যি ভিজুৱেল দেখে তাক আমি সপোন বুলি ক'ব পাৰোঁ। বা ৰাতিপুৱালৈকে আমাৰ যি ধৰণৰ কাহিনী এটা মনত থাকে তাক আমি সপোন বুলি ক'ব পাৰোঁ। সপোন দেখাৰ পিছৰ কৰ্তব্য। আমি সপোন দেখিলোৱে যেনিবা, সপোন দেখাৰ পিছত আমি কি কৰিব লাগে আহক আমি জানো। সপোন দেখাৰ সময়ত মানুহে যিটো সপোন দেখি পায় বেয়া বুলি ভাবে, কিন্তু প্ৰকৃত পক্ষত সেইটো বেয়া নহ'বও পাৰে। আৰু কিছুমান মানুহে হয়তো ভাল সপোন দেখিলে কিন্তু প্ৰকৃত পক্ষত সেই সপোনটো বা ভাল নহ'বও পাৰে। সুফল পৰিৱৰ্তে কুফল হ'ব পাৰে। সপোন দেখি ৰাতিপুৱা উঠি সেই সপোনৰ কথা কোনো জ্ঞানী মানুহক কোৱা উচিত। বুদ্ধিহীন, অজ্ঞান বা সৰু মানুহক সূৰ্যাস্ত কালত অথবা ৰাতি সপোনৰ কথা কোৱা উচিত নহ'ব। বৰ্ষা ঋতু বা শীত ঋতুকাল চোৱাত দেখা সপোন অনেক ক্ষেত্ৰতেই সফল নহ'ব। তথাপিও এই সপোনৰ বিষয়ে কোৱা উচিত নহয়। বসন্তকালৰ সপোন সৰ্বদাই সফল হয়। এই সপোনৰ বিষয়ে জ্ঞানী ব্যক্তিৰ লগত আলোচনা কৰা উচিত। যদি বেয়া সপোন হয় তেনেহ'লে আমি দান, ধ্যান বা ভগৱানৰ নাম বা ঈশ্বৰ, আল্লাহ, গড আপুনি যাক পূজে তাৰ নাম লৈ যাতে অনিষ্ট নহ'ব তাৰ প্ৰাৰ্থনা কৰিব লাগে। গোবিন্দৰ নাম ল'লে বা স্মৰণ কৰিলে দুঃস্বপ্নৰ কুফল নাশ হয়। আৰু এই দুঃস্বপ্নৰ কথা কোনো পুখুৰীৰ পাৰত অথবা কোনো জলাশয়ৰ কাষত থিয় হৈ নিজৰ মনতে কৈ গ'লে কুফল দেখা পোৱা নাযায়। এনেকুৱা কিছুমান সপোন আছে যাৰ ফল 6-7 দিনৰ ভিতৰত ফলে আৰু কেতিয়াবা হয়তো 2 পৰা 4 মাহ সময় লাগে আৰু কেতিয়াবা 1 বছৰ, 5 বছৰ বা 10 বছৰ সময়ৰ মূৰত ফলে। সেইকাৰণে বিভিন্ন তিথিৰ সপোনৰ ফলাফল জনা উচিত। তিথি অনুসাৰে সপোনৰ ফলাফল। শুক্লপক্ষৰ সপোন কৃষ্ণপক্ষৰ সপোনতকৈ বেছি ফলপ্ৰদ হয় বা ফলাৰ চান্স বেছি থাকে। প্ৰতিপদ আৰু দ্বিতীয়াৰ সপোন আংশিক সত্য শীঘ্ৰে ফলে। তৃতীয়া আৰু চতুৰ্থীৰ সপোন খুব কম ফলে। পঞ্চমী সপোন দেৰিকৈ ফলে। ষষ্ঠী আৰু সপ্তমীৰ সপোন কিছুদিন দেৰিকৈ ফলে। অষ্টমীৰ সপোন অলপ দিনৰ ভিতৰতেই ফলে। নৱমী আৰু দশমীৰ সপোন কিছুদিনৰ পিছত ফলে। একাদশী আৰু দ্বাদশীৰ সপোন বাস্তৱত পৰিণত নহয়। ত্ৰয়োদশী আৰু চতুৰ্দশীৰ সপোন কম ফলে কিন্তু শীঘ্ৰে ফলে। পূৰ্ণিমাৰ সপোন প্ৰায় সত্য হয় আৰু শীঘ্ৰে ফলে। অমাৱস্যাৰ সপোন আংশিক ফলে কিন্তু দেৰিকৈ। এই তিথি কেইটাৰ বাহিৰেও সপোনৰ ফলাফল অনেক বিভিন্ন মানুহৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সেইবোৰ তিথিৰ লগত মিলাই বিচাৰ কৰিব লাগে। পাকৰি গছ বা আহঁত গছৰ সপোন দেখিলে ফলাফল হ'ব মিত্ৰ বা অৰ্থ লাভ হয়। আহঁত গছ আৰোহণ কৰা দেখিলে বা আহঁত গছত উঠা দেখিলে অৰ্থ লাভ বা পুত্ৰ সন্তান লাভ হয়। আকাশত নিজকে ওপঙি ফুৰা বা উৰি ফুৰা দেখিলে ফলাফল হ'ব প্ৰবাসী বা উন্নতি। আসনত বহি থকা অৱস্থাত টোপনি ভাগিলে বা যিকোনো আসন এখনত বহি আপুনি যদি সপোন দেখি আছে, কোনো এখন আসনত বহি আছে, তাতে যদি সেই সপোনটোত আপুনি টোপনি ভাঙি যায় লক্ষী দেৱীৰ কৃপা লাভ হ'ব। দুৱাত বা চিয়াহী বটলত যদি কলম দেখে শিক্ষা লাভ হয়। বান্দৰৰ সপোন দেখিলে ঋণ বাঢ়ে। নিজকে কান্দি থকা দেখিলে শুভ ফল পাব। মূৰত টুপি পিন্ধা দেখিলে
অধিপত্য অৰ্থ আৰু আয়ু বৃদ্ধি হয়। ডাইনীৰ সপোন দেখিলে বিপদৰ সম্ভাৱনা, প্ৰসাদৰ সপোন দেখিলে কিঞ্চিত অৰ্থলাভ, পাদুকাৰ সপোন দেখিলে উত্তম স্ত্ৰী লাভ হয়, প্ৰবাস যাত্ৰাৰ সপোন দেখিলে ৰোগ ব্যাধিৰ সম্ভাৱনা, বৰফ খোৱা সপোন দেখিলে আনন্দ লাভ, বন্দুকৰ সপোন দেখিলে সন্তোষ লাভ, বমি কৰা দেখিলে ৰোগ ব্যাধি হয়, উট দেখিলে অৰ্থ লাভ হয়, উটত উঠা দেখিলে প্ৰায় মৃত্যুৰ কাৰণ, কুকুৰ বা গাহৰিৰ সপোন দেখিলে সুকন্যা বা সন্তান লাভ, শহাপহুৰ সপোন দেখিলে অপ্ৰিয় ভাজন হ'ব লগা হয়, গৰুৰ সপোন দেখিলে পুত্ৰ বা অৰ্থ লাভ, ঘোঁৰাৰ সপোন দেখিলে উচ্চ পদত অথবা কুটুম্ব বৃদ্ধি, মেকুৰী সপোন দেখিলে নিজ গৃহত চোৰ বা বিপদৰ সম্ভাৱনা, বিছা লগা সপোন দেখিলে অৰ্থ বা যশস্যা লাভ হয়, মাছৰ সপোন দেখিলে স্ত্ৰী লাভ হয়, ষাঁড় গৰুৰ সপোন দেখিলে কুটুম্ব বৃদ্ধি, মহ চৰি থকা দেখিলে মৃত্যুৰ ভয়, অট্টালিকা দেখিলে পাৰ্থিৱ উন্নতি, অন্যৰ দ্বাৰা মাৰ্ডাৰ বা খুন হোৱা দেখিলে সন্মান বৃদ্ধি ও শক্তি লাভ, বহুত সোণ পোৱা দেখিলে উন্নতি কৰিব, অপৰিচিত নাৰীৰ লগত বেয়া সপোন যদি দেখে ৰোগ ব্যাধি হয় ইত্যাদি, লোকৰ গাত থু পেলোৱা দেখিলে ইও ৰোগ ব্যাধিৰ কাৰণ, অন্ধকাৰ দেখা ইও এটা ৰোগ ব্যাধিৰ কাৰণ, বহুত টকা দেখিলে সম্পদ বৃদ্ধি হ'ব, বহুত ফুল দেখিলে আত্মীয়ৰ সাহায্য পাব, অধিক ভয় লগা দেখিলে আকস্মিক দুঃসংবাদ, সপোনত আকাশৰ পৰা পৰা দেখিলে কষ্ট বা পাপত লিপ্ত হ'ব, আজান দিয়া দেখিলে অন্যায় পথ ত্যাগ কৰা হ'ব, আম বুটলা দেখিলে সৎ সন্তান বা সন্মান লাভ, আত্মহত্যা দেখিলে সৎকৰ্মৰত, এন্দুৰে ধান খোৱা দেখিলে যাৰ ধান খায় তাৰ ক্ষতি হয়, নিজে ইটা মাজি থকা দেখিলে বিপদ কাট খাই যাব, নিজকে ইটাই আহত কৰা দেখিলে অসুস্থতাৰ লক্ষণ, ঈদৰ নামাজ পঢ়া দেখিলে আনন্দৰ কাম কৰিব, ওপৰৰ পৰা তলত পৰা দেখিলে ক্ষতি হোৱা লক্ষণ, ওপৰত উৰি যোৱা দেখিলে সৎপথ বা সৎকৰ্মত লিপ্ত হোৱা, গছত উঠা দেখিলে শত্ৰুৰ পৰা অপমান, গছৰ পৰা পৰা দেখিলে প্ৰতাৰিত হ'ব পাৰে, গালি পৰা সপোন দেখিলে ভাগৰি পৰিব বা হেৰাণ হৈ যাব, গোলাপ ফুল দেখি পালে সন্মান লাভ, ঘৰত সাপ দেখিলে নিজৰ স্ত্ৰীৰ দ্বাৰা ক্ষতি, ঘৰত জুই লগা দেখিলে কষ্ট বৃদ্ধি পাব, ঘৰত ফুল দেখা মান সন্মান লাভ, ঘোঁৰাত উঠা দেখিলে প্ৰেম প্ৰীতিত সাফল্য, ক'লা ঘোঁৰা দেখিলে নেতৃত্ব যশস্যা লাভ, ঘোঁৰাৰ পৰা পৰা দেখিলে কেছ মামলাত হাৰি যোৱা সম্ভাৱনা থাকে, নিজৰ শৰীৰত বা ঘাঁ পৰা দেখিলে দুৰ্বল হ'ব, চাবি হেৰুৱা দেখিলে কাম কাজত ব্যাঘাত, ছাগলী চৰোৱা দেখিলে নেতৃত্ব লাভ, কোনো জন্তুৰ দ্বাৰা আক্ৰমণ বিপদ ঘটাৰ সম্ভাৱনা, চাৰপোক মৰা দেখিলে বিপদ কাট খাই যাব, পঁইতাচোৰা জাতীয় কিছুমান পোক, জালেৰে মাছ ধৰা সপোন দেখিলে হঠাৎ অৰ্থ লাভ, পানীত বুৰ যোৱা দেখিলে বিপদত পৰিব, পানীৰ ওপৰতে খোজকাঢ়ি যোৱা দেখিলে কাম কাজত সাফল্য, মাটিৰ ঘৰ হোৱা দেখিলে শক্তি বৃদ্ধি হ'ব, মাটিত গছ পুলি ৰোৱা দেখিলে সুখ শান্তি পাব, বতাহ বৰষুণ হোৱা সপোন দেখিলে নিজৰ লাভ কিন্তু দেশৰ বিপদ, কাজিয়া লগা দেখিলে পাপ ক্ষয় হয়, টকা পোৱা দেখিলে অৰ্থ আহিব হাতত, টকা হেৰুৱা দেখিলে ক্ষতি হ'ব, ভগৱানৰ পূজা কৰা দেখিলে সকলো ফালে উন্নতি, ভগৱানৰ মূৰ্তি ভগা দেখিলে সকলো ফালে ক্ষতি হ'ব, ঘৰত ডকাইতি হোৱা দেখিলে বিপদ অহাৰ সম্ভাৱনা, ঢাক ঢোল বা খোল দেখিলে ক্ষয় ক্ষতিৰ সম্ভাৱনা, তীৰ্থযাত্ৰা আৰম্ভ কৰা দেখিলে ধৰ্মত কৰ্মত মন বহিব, তীৰ্থস্থানত কাৰোবাৰ মৃত্যু দেখিলে যাৰ মৃত্যু দেখিব তাৰ ভাল, তাঁত বোৱা দেখিলে অৰ্থ লাভ হ'ব, কিবা ভাজি থকা দেখিলে সৎপথে মন বহিব, মূৰত তেল ঘঁহা বা ঘঁহি থকা দেখিলে বিপদত পৰিব লাগিব, স্তন ডাঙৰ দেখিলে অৰ্থ লাভ হ'ব, এক টোপোলা টকা দেখিলে সপোনত আয় উপাৰ্জন বৃদ্ধি, দাঢ়ি বাঢ়ি যোৱা দেখিলে অভাৱত পৰিব, দাড়ি কটা দেখিলে দুখ কষ্টত পৰিব, ধাৰে লোৱা দেখিলে
সংসাৰত অশান্তি বৃদ্ধি, নদীত গা ধোৱা বা ধুই থকা দেখিলে ৰোগমুক্ত, নদীৰ পানী ঘোলা দেখিলে চিন্তা বৃদ্ধি পাব, নদীৰ পানী স্বচ্ছ বা পৰিষ্কাৰ দেখিলে কৰ্মত সাফল্য লাভ, নাকৰ পৰা ৰক্তপাত হোৱা দেখিলে দুখ আহিব, পৰি দেখিলে প্ৰেম প্ৰীতিত সাফল্য, চৰাই গাত পৰা বা বহা দেখিলে কাম কাজত বা ব্যৱসায়ত লাভ হ'ব, পথাৰত ঘূৰি ফুৰা দেখিলে সুবিধা লাভ, পিঠা খোৱা বা কোনোবাই খাই থকা দেখিলে শক্তি বৃদ্ধি, পুৰস্কাৰ পোৱা দেখিলে দেশ ভ্ৰমণ হ'ব, প্ৰস্ৰাৱ কৰা দেখিলে সুখ বৃদ্ধি, ফল মূল দেখিলে শক্তি লাভ, ফলৰ বাগিচা দেখিলে সৎসংগ লাভ, নিজকে বমি কৰা দেখিলে ৰোগ আৰোগ্য হ'ব, বাগিচাত বহি ফল খোৱা দেখিলে আশাপূৰ্ণ হ'ব, বিয়া পতা বা বিয়া হোৱা দেখিলে অৰ্থ উপাৰ্জন হ'ব, ভূমিকম্প হোৱা সপোন দেখিলে বিপদ হোৱাৰ সম্ভাৱনা, মাটিৰ ভিতৰত সোমাই যোৱা দেখিলে অৰ্থ বা ৰোজগাৰ ব্যস্ত থাকিব, যজা বা যম সন্তানৰ সপোনত দেখিলে শুভ ফল পাব, নিজকে ৰক্ত প্ৰস্ৰাৱ কৰা দেখিলে দুখ কষ্ট হ'ব, মাৰপিট কৰা দেখিলে বিপদ কাট খাব, ৰঙা ঘৰ দেখিলে অৰ্থ সম্পদ লাভ হ'ব, ষাঁড় গৰুৱে আক্ৰমণ কৰা দেখিলে শত্ৰুৰ কবলত পৰিব, ৰতিক্ৰিয়া কৰা দেখিলে নিজে উন্নতি হ'ব, হাতীৰ ওপৰত উঠা দেখিলে ভৱিষ্যত সাফল্য লাভ, চিৰিৰ পৰা দেখিলে মান সন্মান হানি, নিজে হাল বোৱা বা লোকে বোৱা দেখিলে নতুন সুযোগ আহিব, ভোক লগা দেখিলে দুখ কষ্ট পাব। ভিডিঅ'টো আপোনালোকে চাই কেনে পালে নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকে শ্বেয়াৰ কৰিব, যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিব।